ৰামায়ণে দিলে আমাক জ্বলন্ত প্ৰমাণ, আমাক জ্বলন্ত প্ৰমাণ। ভক্তিৰ বলে বলৱন্ত মহিমানন্ত তুমি পৱননন্দ। জয় হনুমান বীৰ হনুমান। হে প্ৰভু, এয়া কিয় মংগল দেখুৱাইছে? তেল হলিতা দেখোন ঠিকেই আছে, বতা চতা দেখোন একোৱেই নাই। তেনেহলে কেনেকৈনো আমাৰ প্ৰভু চাকি গৈছে? সৰ্ব অপৰাধ মাৰ্জনা কৰা প্ৰভু। তুমি পৱননন্দ। জয় হনুমান। এই আপুতিয়া বাছখনে আজি 2 ঘণ্টা লেট কৰি দিলে। আজিয়ে পালানে ৰাস্তাতে বেয়া হ'বলৈ? সময়ো বহুত হৈ গ'ল। অটো ৰিক্সা কিবা এখন পামনে নাই এতিয়া? সৌ 2খনমান ৰৈ থকা যেন দেখিছোঁ। তালৈকে যাওঁ নেকি? হে ৰিক্সা আহক বাইদেউ, ক'ত যাব? ভাড়া যাবা নেকি? ক'ত যাব? নাই বাইদেউ, কুসুমতলা গাঁও মই নাযাওঁ। আপুনি এইখনলৈ গুচি যাওক, মই নাযাওঁ। নাই মই নাযাওঁ বুলি কৈছোঁ ন, মই নাযাওঁ। আপুনি এইখনলৈ গুচি যাওক। যা ভাড়া বেছিকে দিম বুলি কৈছে নহয়। ভাড়াৰ মোৰ খক নাই, পইচাৰ মোৰ খক নাই। তই নিজে নাযাওঁ কিয়? হে ভাইটি, তোমালোকে ৰিক্সা চলাবলৈকে ইয়াত বহি আছা, অথচ এই অকলশৰীয়া মানুহজনী লৈ যাবলৈ ইমান বগীয়া বগী নাই? ব'লা, ভাড়া বেছিকৈ দিম, ব'লা। বাইদেউ আহক, মই লৈ যাম, আহক। যাওক ব'লা বৰ সাংঘাতিক মানুহ পাই। দিয়ক বেগটো মোক দিয়ক। আপুনি বহি লওকচোন। বৰ ভাল ল'ৰা দেই তুমি। ব'লা। কৃষ্ণ গৈছো আৰু দেই। জয় বজৰং বলী। ব'লা সোনকালে ব'লা। মৰম, তই যে মোবাইল পিটিকি আছ, কিতাপ আন গৈ যা, আজি মই পঢ়াই দিম। আনিম, কিন্তু মোক কথা এটা কোৱা নাই। কি কথা? ভূত দেখিবলৈ কেনেকুৱা? দেখিবলৈ বেয়া, ভয় লগা। তুমি দেখিছা নাই? নাই দেখা, শুনিছোহে। ভূতৰ মাক কোন? বৰ প্ৰশ্ন কৰ তই। ভূতৰ মাক নাথাকে, মানুহ মৰিলেহে ভূত হয়। তেনেহলে আমাৰ মাও ভূত হ'ল নেকি? মা যে মৰিল। নাই হোৱা, ভাল মানুহ মৰিলে ভূত নহয়, বেয়া মানুহ মৰিলেহে ভূত হয়। সেইকাৰণে বেয়া কাম কৰিব নালাগে। ভূতে কি খায়? চব খায়। যা এতিয়া কিতাপ আনগৈ। মানুহো খাই দিয়ে নেকি? মানুহ খাই বেছি ভাল পায়। যা এতিয়া। মোবাইলটো বাজিলে, বৰ ডাঙৰকে চক খালো। জ্ঞান, তই ৰুমতে আছনে? অলপ আগতে আহি ৰুমত সোমাইছো। মই কালিলৈ ঘৰলৈ গৈ আছো মা। তই এতিয়া নালাগে আহিবলে। এই পৰিস্থিতি এতিয়া। হেল্ল' মা, হেল্ল'। ভয় নাখাবিচোন, মই আছো নহয়। ভয় নকৰিবি। হেল্ল' জ্ঞান, কাট খাই গৈছিলো। কি হ'ল মা? এই মৰমে ইমান চিঞৰিছে কেলে? একো হোৱা নাই কাৰেণ্টটোহে গৈছিল। তই জানই নহয় ভাগিনীয়েৰৰ কথা, আন্ধাৰলৈ কিমান ভয় কৰে। কিয়? আমাৰ ইনভাৰ্টাৰটো কি হ'ল? কিবা এটা বেয়া হৈছে। দেউতাই বাবুৰ দোকানত কৈ গৈছিল আহি চাবলে, এতিয়ালৈকে অহাই নাই। হ'ব দিয়া, কালিলৈ মই গৈ আছো, চব ঠিক কৰাই দিম। এতিয়া ৰাখিছো দেই। বাইদেউ, কুসুমতলা পালোহি। নামক সোনকালে নামক। অকমান আছে, ব'লাচোন। এই বাওঁহাতে যিটো ৰাস্তা সোমাই গৈছে সেইফালে সোমাই গ'লেই হ'ব। পইচা 2 টকামান বেছিকৈ দিম, ব'লাচোন। নামক বেগেৰে নামক। এনেকুৱা মানুহে তুমি এনেকৈ চৌথকীয়া কৰিব লাগেনে?
আহা আপোনাক নামিব বুলি কৈছিলে দেখেনে নামক কি হ'ল সোনকালে নামক এই অকণমান আছে ব'লাচোন এই বাওঁহাতে সোমাই দিলেই হ'ব নাই নাই মই আৰু আগলৈ যাব নোৱাৰোঁ আপুনি যাওক 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 এইডোখৰ আপুনি যাবলৈ পাৰিব যাওক 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 ঐ ভাইটি ভাড়াটো লৈ যোৱা অ' ভাড়াটো বাইদেউ, লৈ যোৱা ভাড়া নালাগে আপুনি কিন্তু সাৱধানে যাব সাৱধান জয় বজৰং লোকে গুচি গ'ল এই বাটেৰে কিমান বাৰ অহা যোৱা কৰিলোঁ তাৰ কোনো হিচাপ নাই আজি কিয় ইমান ঠাইগত নিজান লাগিছে পৰিৱৰ্তন লাগিছে কথাটো কি হে ৰাস্তা ঘাটত মানুহ এটা নাই জনশূন্য প্ৰাণী কি কথা ৰিক্সাৱালাই সাৱধান বুলি কিয় চিঞৰিলে হে কিবা অঘটন হোৱা নাইতো হে ভগৱান ঘোৰ অন্ধকাৰ যাওঁ কেনেকৈ ভয়হে লাগিছে পাই ভয় লাগিছে কি কথা ইহঁতক ছাৰপ্ৰাইজ দিবলৈ আহি মই নিজে ছাৰপ্ৰাইজ হলো কৃষ্ণ প্ৰভু বচোৱা হে প্ৰভু হে দেৱময় হে বাসুদেৱ ৰক্ষা কৰা ওম নমো ভগৱতে বাসুদেৱায় নমঃ ওম নমো ভগৱতে বাসুদেৱায় নমঃ ভণ্টি হেনা মৰম মই আহিছো হেনা নামাতা কিয় মইতো বাহিৰ আহিছো মৰম দৰ্জা খোল নুখোলা কিয় হেনা দৰ্জা খোল মৰম দৰ্জা খোল নুখোলা কিয় মইতো বাহিৰ বাইদেউ তইহে এনাই তহঁতি মানুহ মাৰিবি দেই দৰ্জাখন খুলিবলৈ তহঁতৰ ইমান সময় লাগেনে বল ভিতৰলৈ বল বহুত ডাঙৰ কথা আছে কি কথানো হেনা কি ডাঙৰ ঘটনাৰ কথা কৈছিলিনো কচোন কম ৰ আহিছহে হাত মুখ ধুই কাপোৰযোৰ সলাই লচোন বাৰু হ'ব দে মোৰ এতিয়া বৰ পিয়া লাগিছে একেবাৰে অন্তকণ্ঠ শুকাই আহিছে পানী গিলাচ দেচোন মৰম আচোন এনাইলে পানী এগিলাচ লৈ আহিবি এনাই লোৱা দে বুজিছ হেনা আজি মই বৰ ভয় খালোঁ বুজিছনে যেনেহে তেনে আহি এইখিনি পালোহি নহয় তইও আমাক কম ভয় খোৱা নাই নহয় আৰু তই তেনেকৈ কিয় মনে মনে আহিলি ফোন এটাও নকৰিলি যে কিয় ভয় খালি কিয় হৈছিল তেনেকুৱা একো হোৱা নাই অ' বাৰু তই কিবা ডাঙৰ ঘটনাৰ কথা কৈছিলি নহয় কি ঘটনানো কচোন কৈছো ৰ শুন মই ঠিকেই ধৰিছো ৰিক্সাৰ পৰা নামিয়েই মোৰ গা বাজিছে গম পাইছ মই ব্যৱস্থা কৰি আছো অলপ পাছত তই নিজেই শুনিবি এটা কাম কৰ হেনা মোৰ বৰ ভোক লাগিছে ভাতকেইটা সোনকালে বনাচোন যা ভাত খাই উঠি কথা পাতিম হ'ব দে মই ভাতকেইটা বনাওগৈ তই অলপ ৰেষ্ট ল হ'ব দে মৰম তই এনাই গাৰু এটা উলিয়াই দে গৈ যা মই ভাত বনাও এনাই আই বৰ কঁকালত ধৰিছো হেনা একেবাৰে কাম সামৰি আহিলি বাৰু ভাতকেইটা খাইহে মোৰ গাটো শক্তি হোৱা যেন লাগিছে হয় কাম সামৰি আহিলো এতিয়াহে একেবাৰে আজৰি আৰু ই জ্ঞান কাইলৈ আহিব নহয় হয় সি নাইট চুপাৰতে আহি আছে ৰাতিপুৱা পাবহি এনাই মেকুৰী তহঁতৰ ইমান ভয় নে শুনচোন মোৰ এগৰাকী চিনাকি মানুহ আছে তেওঁৱেই এই কামটো কৰিব পাৰিব বহুত প্ৰমাণিত মানুহ বহুত ডাঙৰ ডাঙৰ কাম কৰিছে তেওঁ কালিলৈ মই কথা পাতিম ভয় নকৰিবি দেই এনাই
আহিছে অলপ আগত যে সেই ডাঙৰ ফিল্ডখন আছে তাৰ পৰা আছে গাঁৱৰ মানুহে কি ভাবিছে বাৰু ভয়তে ঘৰত সোমাই থাকে হ'ব দে এতিয়া শুই থাকো দে বহুত ৰাতি হ'ল কাইলৈ ব্যৱস্থা কৰিম বল শুই থাকো এতিয়া বল মৰম আহ জেঠাই অঁ হয় এই বহু দিনৰ পিছত আপোনাৰ লগ পাইছোঁ ন জেঠাই হয়তো আকৌ তাকেই ভাগ্য ভাল মোৰ ছুটীটো এইকেইদিনতে আছিল নহ'লেতো আপোনাৰ লগে নাপালোহেঁতেন হয়তো জেঠাই মোক কল এটা আহিছে মই ৰিচিভ কৰিলোঁ দেই অঁ হ'ব দে হেল্ল' হয় অঁ মই জ্ঞানে কৈছোঁ অঁ হয় 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 আচ্ছা আচ্ছা অঁ হয় হয় হেনা চা এফালে আছোন অকণমান বাইদেউ কি হ'ল কচোন বচোন সেই তান্ত্ৰিক সাধিকাগৰাকীলৈ ফোন এটা কৰোঁ নেকি আৰে কৰ আকৌ ৰ মই ফোনটো আনি দিছোঁ যা এই আলক ফোনটো দে বহুদিন কল কৰা নাই নহয় এই নম্বৰে সলনি হ'ল নেকি আকৌ মাৰচোন চব টপত থাকে নহয় গুৰুমা ভয় লাগে নহয় জয় মা কালী ক এই কালিন্দীক কিয় মনত পেলালি কি সমস্যা হৈছে প্ৰণাম গুৰুমা জয় মা কালী কি কষ্ট হৈছে জনা মায়ে সকলোৰে মংগল কৰিব হ'ব কিমা জয় মা কালী চিন্তা নকৰিবি এই কালিন্দীয়ে সব ঠিক কৰি দিব কোনো অপশক্তিয়ে কালিন্দীৰ আগত তিষ্ঠিব নোৱাৰে যা নিশ্চিন্ত থাক মই সব ধুলিচ্ছাত কৰি দিম আজি আপুনি আহিব নেকি গুৰুমা না দুদিন পাছত অমাৱস্যা আছে সেইদিনা মই তাত গৈ ধ্যান কৰিব লাগিব গৈ আছো অমাৱস্যাৰ ৰাতি জয় মা কালী হেনা দুদিন পাছত গুৰুমা আহি আছে কৃষ্ণ ৰক্ষা হ'লে হয় আৰু হয় সাৱধান দেই মধ্যৰাতি হৈছে ঠাইখন বৰ জয়াল মোৰ কিন্তু নোট থিয় হৈ গৈছে মোক মাজত যাবলৈ দিয়ক দেই কি হ'ল ৰৈ দিলি যে আগলৈ চা ক'তা কি দেখিলি হইয়া ঔ আছা
ভাল কৈছা ভাল কৈছা ফিল্ডৰ ফালে সোমাই গৈছে চা অ' মা কি হ'ব এতিয়া এতিয়া আমাক তিনিওকে খাব হেই এদিন ৰহ ইমান ৰাতি কোন মাইকী মানুহ এজনী ভূত নেকি বাৰু হয় হয় ভূতে হয় ভূত এইকেইদিন তেওঁলোকে কথা পতা আমি শুনি আছিলোঁ এতিয়া নিজেই দেখিলোঁ আমাক দেখা নাই চাওঁচোন কি কয় চাই লওঁচোন এক মিনিট অকণমান চাই লওঁ কি কয় চাই লওঁ নাই ভূতৰ লগত সেইবোৰ খেলা নাই দেই তহঁতে যি কৰ মই হ'লে পলালো দেই তোমালোকে তান্ত্ৰিক চান্ত্ৰিক কি ক'ব লৈছা মই হ'লে একো বুজি পোৱা নাই আৰু জেঠাই আপুনিও বৰদেউতা আৰু খুৰা আপোনালোকতো গাঁৱৰ জনা শুনা মানুহ হৈও এই ভূত প্ৰেতৰ এইবিলাক কথা উলিয়াইছেনে আৰে আজিৰ দিনতো এইবিলাক কথা বিশ্বাস কৰে নে মানুহে আৰে এইবোৰ মনৰ ভ্ৰম অন্ধবিশ্বাস আৰু ৰহিলাখুৰি এইবিলাক কথা এৰক হয় হেৰ জ্ঞান তেনে কথা নকবি জীৱনত বহুত প্ৰমাণ পাইছোঁ কাৰণে কৈছোঁ কালি ৰাতি আমি কথনতীয়া ৰক্ষা পৰিছোঁ এই দুটা চকুৰে সাক্ষাৎ দেখিছোঁ কাৰণেহে কৈছোঁ তই দেখা নাই কাৰণে তেনে কথা কৈছ কালি আমাৰ ভাগ্য ভাল আছিল বুলিহে কোনোমতে পলাই আহিছোঁ বুজিছ জ্ঞান কপালত চাউল আছে কাৰণেহে আজি ইয়াত বহি কথা ক'ব পাৰিছোঁ নহ'লে তহঁতে একেলগে 3খন চিতা জ্বলাবলগীয়া হ'লহেঁতেন কিবা এটা ব্যৱস্থা কৰিব লাগিব বুজিছ পাৰ যদি ৰাইজক লগ দে নহ'লে মনম নাথাক শুনচোন জ্ঞান আমাৰ দিনৰ কথা তই নাজান কথাবোৰ এনেকৈ দলিয়াই নিদিবি আমাৰ শাহুমাৰ দেউতাকে হেনো ভূতক চাকৰ খটুৱাইছিল কেনেকৈ জান ভূতৰ কঁকালত থোৱা মোনাটো সৰিয়হ দুলিত ভৰাই থৈ এইবোৰ কথা কোনে নি থাকে বৰদেউতা আপোনালোকে যি কৰে কৰক মই এইবোৰত নাই আৰু মৰম তই কি শুনি আছ ইয়াত মই তোক কি ক'ব দিছিলোঁ বল ইয়াৰ পৰা মামাই কৈছে এইবিলাক চব মিছা কথা ভূত হেনো সাধু কথাতে থাকে মামাই চব প্ৰমাণ কৰি দিব জ্ঞানৰ কথাত বেয়া নাপাব ককাইদেউ নাই বেয়া পোৱাৰ কথাই নহয় কিন্তু সৰু ল'ৰা সিহঁতৰ অভিজ্ঞতাই হোৱা নাই তেনেহ'লে হোৱাটো সেইটোৱে হ'ব আমি উঠো এতিয়া তেন্তে আমি উঠো আৰু আমি আহিছোঁ দেই काली काली महाकाली प्याला हो मतवाली खंजर खप्पर लेकर चली शस्त्र बलई को भक्षण करने वाली सर्वभूत प्रेतों का भक्षण करने वाली सर्व दुश्मनों का भक्षण करने वाली भक्तों की तुम हो रखवाली आद काली जगत काली कर्म कल्याणी हाजिर स्वाहा गुरु की शक्ति मेरी भक्ति सब छंचा पेन कचा साला मंत्र ईश्वर बचा ओम क्रीं कालिकै नमः 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 ओम बागेश्वराय पीर बुढ़ाई होम फात स्वाहा ओम क्रीं कालिकै नमः ओम क्रीं
কাণ্ড দেখি অলপ চিন্তিত হৈ পৰিছোঁ বহুত শক্তিশালী প্ৰেতাত্মা বুলি কৈ গৈছে মাতাই তাকেই ভাবিছোঁ বহুত ডাঙৰ ডাঙৰ বিপদৰ পৰা মানুহক উদ্ধাৰ কৰা বহুত প্ৰমাণ হয়, হয়। আছে কিন্তু ৰাইজ কালৰবাৰী শ্মশানত এজন ভাল তান্ত্ৰিক আছে কোৱা শুনিছোঁ তেওঁ উমান পালে প্ৰেতাত্মাই এমাইল আঁতৰলৈ পলাই যায় এবাৰ তেওঁকে খবৰ কৰিব পাৰি নেকি কিন্তু কথা এটা হ'ল তেওঁৰ বয়স বহুত হ'ল 130 বছৰ আহে নাহে কিন্তু মই নাজানো দেই পাৰিলে এবাৰ যত্ন কৰি চোৱা যাওক নেকি বাৰু খুৰা আপোনালোকে এইবোৰ কথা বাদ দিয়ক ভূত প্ৰেত বোলা বস্তু আজিৰ দিনত নাই এইবোৰ দুৰ্বল মানুহৰ মনৰ ভ্ৰম অন্ধবিশ্বাস হেয়া হেয়া আহিলে সেইজনী আজি দেখোন সোনকালে আহিলে হে প্ৰভু বচোৱা কি ভূত আজি মই চাম আজি প্ৰেতাত্মাৰ আত্মা উলিয়াই আপোনালোকৰ হাতত দিম নিজৰ ভ্ৰম নিজে চাই ল'ব আপোনালোকে ঐ ঐ তই ৰ মই আহি আছো এতিয়া ৰ তোমাক দেখুৱাই দিম ৰ ঐ কোন তই তই সদায় ৰাতি ইয়াত কি ক'বলৈ আহ হা তই টেটু ফালি চিঞৰিবলে তই বেলেগ জেগাত বিচাৰি নাপালি ঐ শুনিছনে নাই গোটেই গাঁৱৰ মানুহক অশান্তি কৰি ৰাখিছ ঐ তই ইয়াৰ পৰা গলি নাই হা গলি নাই ঐ শুনিছনে নাই তই হা শুনিছ নাই ঐ ঐ তই শুনিছ নাই উঠ উঠ ইয়াৰ পৰা উঠ উঠ বুলি কৈছো নাই উঠ উঠ নয়না কোন নহয় না বাইদেউ তই কেনেকে জানিলি কেনেকে চিনি পালি ৰেবা কি এইবোৰ তুমি এক চিনি পাইছা তাৰমানে জ্ঞানে কোৱা কথাবোৰ সঁচা কিন্তু এইদৰে এজনী মাইকী মানুহ মাজ নিশাৰ অন্ধকাৰত হাবিয়ে জংঘলে পিটপিটাই ফুৰাটো কি কাৰণ আছে সেইবোৰ বহুত কথা বংশী মোৰ বৰ ঘনিষ্ঠ আছিল যে ভাল মানুহৰ ঘৰৰ বোৱাৰী আৰু এগৰাকী শিক্ষয়িত্ৰীও আছিল তাই কিন্তু কি হ'ব নিয়তিৰ নিষ্ঠুৰ পৰিহাস তাই বৰ হতভাগী কথাটোনো কি বাইদেউ ভালকৈ বুজাই কওকচোন একোৱে বুজি পোৱা নাই তেনেহ'লে কওঁ শুনা সেইদিনাৰ কথা মনত পৰিলে মোৰ আজিও গাৰ নোম শিয়ৰি উঠে কেইবা বছৰ আগৰ কথা মাহ দিন তাৰিখ কি আছিল মোৰ সেইবোৰ একো মনত নাই কিন্তু এটা কথা মোৰ ভালদৰে মনত আছে সেইদিনা দেওবাৰ আছিল নয়না নয়না ৰিয়ান ৰিয়ান নয়না 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 ৰিয়ান ঘৰ দুৱাৰ খুলি মানুহবোৰ কলৈ গ'ল ৰিয়ান নয়না নয়না ৰিয়ান কি হ'ল তোৰ কোনে কৰিলে এইবোৰ নয়না 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 উঠোন উঠ চকুমেল উঠ উঠ চকুমেল চল উঠ 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 নয়না চাচোন চাচোন তোৰ মানুহটো কেনেকৈ পৰি আছে উঠোন তোৰ ইয়াত কেনেকৈ পৰি আছে উঠ 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 নয় মা উঠ চকু মেলি চা তোক আৰু মা বুলি কেতিয়াও নামাতে সিহঁতক মাৰি পেলালে তই অকলশৰীয়া হলি উঠ তই অকলশৰীয়া হলি নহয় না তই উঠ তই উঠ এইবোৰ কোনে কৰিলে তই এবাৰ চা
উঠিব লাগিব নহয় না তই কেলে নামাত কিয় নহয় না নামাত কিয় তই নামাত কিয় নহয় না তই নামাত কিয় নহয় না তই নামাত কিয় মাত এবাৰ মাত নহয় না তই কিয় নামাত তই কিয় নামাত মই আজি কিমান দিনৰ পিছত ডক্টৰলৈ আহিছিলোঁ এসাঁজ বহি ভাত খাম বুলি দয়ানা ক তই এনেকৈ ৰাখিলে নহ'ব ক তোৰ চকুৰ আগত এইবোৰ কি হৈ আছে তোৰ মানুহটো তোৰ ইয়াত তই এবাৰ চাহ চকু খুলি চাহ এবাৰ চাহ তই চকু খুলি ক নয়লা ক কি হৈছিল ক নয়লা ক কি হৈছিল ক তাই আহিছিল তেওঁ কৈছিল মই তাই বেছি মৰম কৰোঁ মাহী আৰে কান্তা তই আহিলি মই জানিছিলোঁ তই আহিবিয়ে তই আমাক কেতিয়াও ইমান বিপদত নেপেলাও ইমান দিননো ক'ত আছিলিগৈ তই আমাক নোকোৱাকৈ তই সেইদিনাখন গুচি গলি ইমান চিন্তাত পৰিছোঁ মই তইনো মহাৰ কথাত ইমানকৈ ধৰিলি নে জানই দেখোন মহাৰৰ মাতটোহে কঠোৱা মানুহজন দেখোন ইমান মৰমীয়া অসুৰটো কৰবাৰ এইটো মানুহ হিচাপে পৃথিৱীত জীয়াই থকাই যোগ্য নহয় এনেকুৱা নকৰিবি ৰচোন আমনিখন নকৰিবি ৰ তই আহিলি বৰ ভাল কৰিলি মোৰ যে ইমান অসুবিধা হৈছে তই নাই ভাইটিয়ে সেইদিনাখন পৰি হাতত আকৌ দুখ পালে এয়া দেখিছই নহয় এটা কাম কৰ এতিয়া হাত ভৰিবোৰ ধুই কিবা এটা খাই ল ভাইটিও এতিয়ালৈকে একো খোৱা নাই হ'ব দিয়ক মাহী মই ভাইটিক খুৱাই দিম কান্তা খাই ল হিয়া আহ আকৌ কান্তা কান্তা তই খাই ল ভাইটি ভাগৰখিনি অলপ ঠাণ্ডা হ'ব লাগিব কান্তা তই বাৰু সেইদিনাখন কিয় তেনেকৈ গুচি গৈছিলি মই বাৰু সেইদিনাখন ঘৰত নাছিলোঁ কিন্তু মহাৰটো সেইদিনাখন ঘৰতে আছিলে আৰু ভাইটিও আছিলে ঘৰতে এনেকুৱা কি হৈছিল সেইদিনাখন তই যে কাকো নোকোৱাকৈ তেনেকৈ গুচি গলি কি হ'ল কান্তা তই একো নকলি যে তইতো এনেই গুচি যোৱাগৈ নাছিলি কি হ'ল চাকৰবোৰো তেজ মঙৰে মাহী আত্মসন্মান চাকৰৰো আছে মহাই মোৰ লগত বেয়া ব্যৱহাৰ কৰে ইয়াৰ কাৰণে সেইদিনা মহাই মোক গৰম পানী ঢালি দিছিল কি এতিয়া মহা নাই নেকি ঘৰত মহা খুদক কি হ'ল
আছো মই। তই কিয় আহিলি আকৌ? কি কৈছ তই মাহীৰক? তই ৰিয়ানক কি কি কৰ কৈছ নে নাই? সোধা তাইক, তাই ৰিয়ানক কি কৰে? এই চবক মৰম কৰি কৰি দি মূৰৰ ওপৰত তুলিলা। চাকৰক চাকৰৰ দৰে ৰাখিব লাগে। ঐ তেওঁলোকে কি চাই আছ? নকওঁ কিয়? কি কৈছা তোমালোকে এইবোৰ? মই একো বুজি পোৱা নাই। কিন্তু সেইদিনা মই নথকা হলে তাই ৰিয়ানক গৰম পানী ঢালি মাৰিলেহেঁতেন। তাই পাকঘৰত কিবা বনাই আছিল আৰু ৰিয়ানে তাই কাপোৰত ধৰি টানি আছিল। কিবা বিচাৰিছিল চাগে। কামৰ পৰা তিতাই দিন নাথাক। গৰম পানী ঢালি দিম গাই চাই। আৰু সেইকাৰণে কওঁ সিহঁতক বেছি মৰম নকৰিবা। ঘৰখনত এইবোৰ কি হৈ আছে মই একোৱে গম নাপাওঁ। তোমালোকে কিয় মোক একোৱে কোৱা নাছিলা? আৰু সাগৰ, তুমি এজন জনা শুনা মানুহ হৈও তাইক কিয় এনেকুৱা শাস্তি দিলা? এইকাৰণে মই তোমাক একো কোৱা নাছিলো। তুমি তাই মৰমত অন্ধ আৰু তুমি তোমাৰ কেৱল নিজৰ সুবিধাৰ পিছত লাগি থাকা। তাই আৰু কি কি কাম কৰিছে তুমি জানা? যোৱা যি কৰা কৰি থকা, পিছত কিন্তু মোক নৰখিবা। সাগৰ, সাগৰ, সাগৰ! তোক আজি মই নেৰো। তুমি ইমান খং কিয় কৰিছা সাগৰ? তাইকতো আমি কথাখিনি ভালকৈও বুজাব পাৰো। আগতেও মই তাইক কেইবাবাৰো ৰিয়ানক খং কৰা দেখিছো। মই তাইক আগতেও খং কৰিছো, বুজাইছো, থপৰিয়াইছো। ভাবিছিলো ভাল হ'ব, কিন্তু নহয়। দিনে দিনে তাই বেয়া হৈ গৈ আছে। ৰিয়ানক খুৱাবলগীয়া ঔষধবোৰ তাই নোখোৱাই পেলাই দিয়ে। এই মুখেৰে কথা ক'ব নোৱাৰা ল'ৰাটোক কেনেকৈ তাইৰ লগত এৰি যাবা? কেতিয়া কি কৰে কোনে জানে? আমি দুইটা মানুহ কামলৈ ওলাই যাওঁ আৰু যেতিয়া মই ঘৰত থাকো এইবোৰ দেখো। আৰু এদিন দেখিলো মানুহৰ মৰম চেনে বুজি নাপা। মাহীয়ে তোক ইমান মৰম কৰে আৰু তই এইবোৰ কৰ ৰিয়ানৰ লগত। এনেকুৱা এজনী ছোৱালীক তুমি বিশ্বাস কৰিলেও মই বিশ্বাস কৰিব নোৱাৰো। মগজুৰ বিকৃতি ঘটি কেতিয়া কি কাম কৰে কি ঠিক। ৰিয়ান, 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 ৰিয়ান! মোক মাৰ, হা? মই চাকৰ! মই চাকৰ! ৰিয়ান, ৰিয়ান! সাগৰ! কান্তা! ঐ! 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 ৰিয়ান, উঠ বাবা, উঠ, উঠ। সাগৰ, সাগৰ!
সাগৰ উঠা ইমান দেৰিলৈকে কিয় হৈ আছা সাগৰ ৰিয়ান 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 উঠ আকৌ ইমান দেৰিলৈ শুই আছ কেলে উঠ ঐ উঠ ইমান দেৰিলৈকে কিয় শুই আছ নুঠ তহঁতি সাগৰ তোমালোকে কেলে ইমান দেৰিলৈকে শুই আছা উঠা ৰিয়ানো নুঠে তুমিও নুঠা মই আৰু তাইক নাৰাখো উঠা উঠা ৰিয়ান তই নুঠ উঠ উঠ কৈছো নাই উঠ উঠ উঠিছনে নাই নুঠা নেকি নুঠা মোক জেদ ধৰিছা মই নেমাতো আৰু মই নামাতো মই ৰিয়ান ৰিয়ান ঐ সঁচাকে নুঠ নেকি তহঁতি ঐ নুঠ ইহঁতি নুঠে ময়ো শুই থাকিম পাগল হ'ল নেকি বাৰু সাগৰ 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 ঐ সাগৰ নেৰাখো বুলি কৈছো নাই তাইক মই নুঠা নহয় ময়ো শুই থাকিম ইয়াতে ময়ো শুই থাকিম তাই পাগলী হ'ল পাগলী হ'ল এনেকৈ তাই পাগলী হৈ যায় আৰু এদিন ঘৰৰ পৰা ওলাই যায় আমি ইয়াৰ পৰা যাওঁগে ব'ল ৰিয়ান বহুত দূৰলৈ যাওঁগে ব'ল মানুহ নথকা ঠাইলৈ তাত যে ফুল আছে তাত পখিলা আছে চৰাই আছে তাত তৰাও আছে ৰিয়ান তাত মানুহ নাথাকে তাত মানুহ নাথাকে নহয় বৈ আমি তালৈ যাওঁগে বৈ আমি তালৈ যাওঁগে বৈ মানুহ নথকা ঠাইলৈ যাওঁগে বৈ কিন্তু তেনে এখন জানো পৃথিৱী আছে য'ত নিষ্ঠুৰতা নাথাকে আমিতো অন্ধবিশ্বাসৰ বলি হৈ দুখী দিন নাৰীক উৎপীড়ন কৰিবলৈ গৈছো I
तो